খা খা মোৰ ভিডিঅ'ৰ যোগেদি মই চেষ্টা কৰোঁ যিসকল নিবনুৱা সেই নিবনুৱাসকলক মানে কিবা এটা মোৰ ভিডিঅ'ৰ যোগেদি মানে উৎসাহ দিবলৈ চেষ্টা কৰোঁ যে তেওঁলোকে চাকৰি নাই পোৱা বুলি হতাশাত থাকিব নালাগে। তেওঁলোকে ধুনীয়াকৈ এনেকৈ গাহৰি ফাৰ্ম, কুকুৰা ফাৰ্ম বা যিকোনো এনেকৈ কৰি পিনে ধুনীয়াকৈ এটা পইচা তেওঁলোকে ইনকম কৰিব পাৰিব বছৰেকত। সৰুতে যদি এনেকৈ নেজডাল কাটি দিয়ে তেতিয়াহ'লে গাহৰিটো অলপ বেক চাইডটো বেছি মাংস আহে। সেইটো আমি কাটি দিছিলোঁ সৰুতে। আৰু এজনী গাহৰিয়ে বছৰেকত প্ৰায় 9 মাহমানত তেওঁ গাভিনী হৈ যায়। বছৰেকত ধৰি লওক এবছৰত তেওঁ পোৱালি দি দিলে 10টাই দিলে, যেনিবা 10টা পোৱালিৰ দাম 5,000কৈ হ'লেও 50,000 টকা। আৰু সেই পোৱালি দিয়াৰ পিছত অলপ ডাঙৰ হোৱাৰ পিছত আৰু 3 মাহমানৰ পিছত আকৌ খৰচ আহিব। তো সেই গাহৰিজনী আকৌ যদি 10টা পোৱালি দিলে তাতো আপোনাৰ 50,000 টকা। তো যেতিয়া মাকজনী দুবাৰমান পোৱালি দিলে আপুনি বিকি দিলেও 20-25,000 টকা পাব। মানে 14-15 মাহমানত এজনী গাহৰিয়ে প্ৰায় 80-90 বা 1 লাখ এনেকুৱা ভিতৰত আপোনালোকে পাই যাব। তো চাকৰি আশাত আপোনালোকে বহি থকাতকৈ এনেকৈ ধুনীয়াকৈ ফাৰ্ম কৰিব পাৰে। আৰু লগতে চাকৰি এপ্লাই কৰি থাকক, যেতিয়ালৈকে নাপায় আপোনালোকে এটা ছেকেণ্ড অপশ্যন ৰাখক। যেনেকৈ ফাৰ্ম কৰিছে, যদি কেনেবাকৈ চাকৰি নাপায় তেতিয়া ধুনীয়াকৈ আপুনি ফাৰ্ম কৰিও খাব পাৰিব। আৰু এইবিলাকৰ বছৰেকত এটা ভাল ইনকম আপোনালোকে কৰি ভালকৈ লগাই পিনে সেয়া পইচাই বেলেগত ইনভেষ্ট কৰি আৰু ভাল আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। আৰু মোৰ ভিডিঅ' বনোৱা মটিভ এইটোৱে যে মানে নিবনুৱাসকলক কিবা এটা উৎসাহ দিয়া আৰু সেই উৎসাহত তেওঁলোকেও যাতে কাম এটা কৰিবলৈ চেষ্টা কৰে, সেয়াই মোৰ মেইন মটিভ ভিডিঅ' বনোৱা। আহক এতিয়া মোৰ ফাৰ্মখন আপোনালোকক আজি ভালকৈ দেখুৱাম, কিমান গাহৰি আছে, কেনেকৈ গাহৰিখিনি পুহিছোঁ। আৰু মোৰ প্ৰায় বগা গাহৰিও আছে আৰু ক'লাও আছে। তো দুবিধ মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে। আৰু এনেকৈ বনাই দিছোঁ আমি, ইয়াতে দানা খাই, দানা খোৱাৰ পিছত এনেকৈ শুই থাকিব পাৰে ইয়াত। এটা আৰু এইটো এটা বগা। এই আছে। এই বগা জাতবিলাক বহুত কম সময়ত ডাঙৰ হয়। চব ক'লা গাহৰিতকৈ বগা গাহৰিটো সোনকালে ডাঙৰ হয় আৰু সিহঁতৰ খাৱনটো ভাল। এইখিনি মোৰ ঘৰৰ পোৱালি, ইয়াতো কেইটামান আছে আৰু এইটো ৰুমত কেইটামান আছে। এইখিনি দানা খাইছে এতিয়া অলপ। আমি দানাটো এনেকৈ দি দিওঁ, পিছত পানীৰ লগত দিম। ইয়াতে খাই মেলে ইয়াতে পানী দিয়া আছে, ইয়াত তাতে পানীটো খাই সিহঁতি পেট ফুল কৰি থ'ব। এনেকৈ ফাৰ্ম কৰিও আপোনালোকে বছৰেকত 2-3 লাখ টকা আৰামত ঘটিব পাৰে। মই কৈছোঁ নহয়, এজনী গাহৰি আপোনাৰ বছৰেকত ইমান দিয়ে। তো যদি আপোনালোকৰ পুঁজি নাই তেতিয়া পঢ়িলে আপোনালোকে কমকৈ ষ্টাৰ্ট কৰক, 1-2জনী এনেকৈ ষ্টাৰ্ট কৰক। সেয়া হেৰিয়ে গাহৰি যেতিয়া পোৱালি দিব তেতিয়া অকণমান ডাঙৰকৈ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। পঢ়িলে 2-3জনীৰ পৰা ষ্টাৰ্ট কৰক, নিজৰ যেতিয়া পোৱালি হৈ যাব তাৰপৰা এটা ভালকৈ আপোনালোকে ষ্টাৰ্ট কৰক ডাঙৰকৈ অলপ। চব খাই আছে এতিয়া নিমাত। পহিলা মই এইখনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ।
এনেকৈ কম খৰচতে বনাই লৈছিলোঁ এনেকৈ। এইটো আমাৰ পানী টেংকি, ইয়াতে পানী ষ্টক কৰোঁ আৰু এইফালে এনেকৈ যায়। আৰু সেইখন নতুনখন। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, যদি আপোনালোকে ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।